हेलो एवरीवन। सो आजिर भिडिओটোৰ জৰিয়তে মই আপোনালোকক অনলাইন বেংক ষ্টেটমেণ্ট কেনেকৈ জেনেৰেট কৰে সেই সন্দৰ্ভত দেখাবলৈ চেষ্টা কৰিম। মই SBI থ্ৰুদি দেখাম কামখিনি। আপোনালোকৰ যিহত আছে বেংক সেই হিচাপত আপোনালোকে কৰি ল'ব পাৰে। সব প্ৰচেছ সেমেই হয়। বলক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে নিজৰ বেংকৰ ৱেবছাইটত যাব লাগিব। ইয়াতে মোৰ SBI আছে। মই SBI পাৰ্চনেল বেংকিঙত যাম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে SBI পাৰ্চনেল বেংকিং। মই ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱাকৈ এখন পেজ খোল খাইছে। পেজ খোলখন খোৱাৰ পিছত আপোনালোকে ইয়াতে প্ৰথম যোনটো ৱেবছাইট আছে ইয়াতে গুচি যাব লাগিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে সেই লিংকটো ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ পাৰ্চনেল বেংকিঙৰ আৰু এখন পেজ খোল খালে। ইয়াতে গৈ পিনে আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আৰু এনেকৈ এখন আপোনাৰ পেজ খুলিব। আপোনালোকে ইয়াত গৈ পিনে আকৌ আপুনি কণ্টিনিউ টু লগইন মাৰিব। ইয়াৰ পিছত দেখা পাইছে আপোনালোকে SBI অনলাইন আপোনালোকৰ এখন পেজ এনেকুৱা খুলি গৈছে। ইয়াতে আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড দিব লাগিব। এই ইউজাৰ নেম আৰু এই পাছৱৰ্ডটো হ'ল আপোনাৰ ইণ্টাৰনেট বেংকিঙৰ আপোনাৰ যদি বেংকত এক্টিভ আছে তেতিয়াহে ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপুনি দিব পাৰিব। আপোনাৰ SBI বা যিহতে নহওক আপোনাৰ বেংকত যদি ইণ্টাৰনেট বেংকিং সেৱা আপোনাৰ উপলব্ধ নাই সেইটো আপোনালোকে এক্টিভেট কৰিব লাগিব। এক্টিভেট কৰাবৰ কাৰণে মই অলৰেডি কেনেকৈ এক্টিভেট কৰাব লাগে ভিডিঅ' বনাইছোঁৱে। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ তলত SBIত মই কৈছোঁ মোৰ বেংক SBIত আছে। SBIত আপোনালোকে কেনেকৈ নিজৰ ইণ্টাৰনেট বেংকিং সেৱা উপলব্ধ কৰিব পাৰে সেই বিষয়ত মই অলৰেডি ইণ্টাৰনেট বেংকিঙৰ ওপৰত ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো থাকিব। আপোনালোকে সেইটো চাই ল'ব। চোৱাৰ পিছত যোনটো আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড ক্ৰিয়েট হ'ব সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। দি পিনে আপোনালোকে যোনটো কেপছ আছে ইয়াতে দেখিবলৈ পাইছে এই কেপছটো আপোনালোকে ইয়াতে দিব লাগিব। দি পিনে লগইন মাৰি দিব। এইখিনি কাম মই কৰি লৈ পিনে আপোনালোকক দেখাই আছোঁ নেক্সট প্ৰচেছটো কি আহে। ফ্ৰেণ্ডছ, মই তাত মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি দিলোঁ। দিয়াৰ পিছত আপোনালোকে চাব পাৰে ইয়াতে আপোনাৰ এনেকুৱাকৈ এখন পেজ খুলি যাব। এইখনত আপোনাৰ ইয়াতে আপোনাৰ ওৱান টাইম পাছৱৰ্ড এটা আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই নাম্বাৰটোত গৈছে। মোৰ মোবাইলৰ নাম্বাৰটো আহিছে। মই নাম্বাৰটো ইয়াত এতিয়া টাইপ কৰি দিম। টাইপ কৰি দি ছাবমিট কৰি দিব। চাব পাৰে মই তাত OTPটো দিয়াৰ পিছত মোবাইলত অহা এনেকুৱাকৈ আপোনাৰ একাউণ্টৰ এখন পেজখন খুলি গ'ল গোটেই। ইয়াতে আপুনি নিজৰ একাউণ্টৰ যি ইচ্ছা সেই চাব পাৰিব। এতিয়া যাতে মই আপোনালোকক ইয়াতে বেংক ষ্টেটমেণ্ট কেনেকৈ ওলায় সেইটো দেখাম। তাৰে কাৰণে আপোনালোকে প্ৰথম যাব লাগিব আপোনাৰ একাউণ্ট ষ্টেটমেণ্টত। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনাৰ বেংকৰ সকলো ডিটেইল ইয়াত আহি গৈছে। মোৰ ছেভিংছ একাউণ্ট এনেকুৱা আহি গৈছে মোৰ। ইয়াতে আপোনালোকে চাব পাইছে চিলেক্ট অপশ্যন ফৰ দ্য ষ্টেটমেণ্ট পিৰিয়ড। আপোনাৰ ষ্টেটমেণ্টটো কি হিচাপত ল'ব বিচাৰিছে, মানে আপোনাৰ বেংকৰ ষ্টেটমেণ্ট আপোনাক ডে হিচাপত লাগে নে আপোনাক মান্থ হিচাপত লাগে নে যোৱা 6 মাহৰ লাগে নে 1 বছৰ ফাইনেন্সিয়েল ইয়াৰ এটাৰ লাগে। সেই হিচাপত আপোনালোকে নিজৰ ওলাই ল'ব পাৰিব যিহত হয়। মই আপোনাক বাই মান্থ ওলাই দেখাই দিছোঁ এটা। বাই মান্থ ল'ব লাগিলে আপোনালোকে প্ৰথম ইয়াতে বাই মান্থৰ ক্লিক কৰি ল'ব। লৈ পিনে আপোনালোকে বছৰটো দিব। বছৰটো মই 2021 ৰাখোঁ বাৰু। পিছত মই মাহটো ৰাখোঁ আপোনাৰ জানুৱাৰী। চিলেক্ট এপ্ৰপ্ৰিয়েট ভিউ টু প্ৰিণ্ট এণ্ড ডাউনলোড দ্য ষ্টেটমেণ্ট। ইয়াতে আপোনালোকে ডাউনলোড ইন PDF ফৰ্ম মাৰি দিব। PDF ফৰ্ম মাৰি দিয়াৰ পিছত হৈ গ'ল কামখিনি। বাছ এতিয়া আপোনালোকে এইটো গোত মাৰি দিব। গোত মাৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মোৰ ডাউনলোড ফাইলছত ইয়াতে মোৰ ডাউনলোড হৈ গৈছে ফাইলটো। এতিয়া মই ফাইলটো অ'পেন কৰি দিম। অ'পেন কৰি দিয়াৰ লগে লগে মোৰ জানুৱাৰী মাহৰ গোটেই ট্ৰানজেকশ্যনৰ বেংক ষ্টেটমেণ্টটো ওলাই আহিব। আপোনালোকে চাব পাৰে মোৰ জানুৱাৰী মাহত কিমান ট্ৰানজেকশ্যন কৰিছিলোঁ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে গোটেই এনেকৈ আপোনালোকে নিজৰ অনলাইনত আপোনালোকে বেংক ষ্টেটমেণ্ট উলিয়াব পাৰে।